Hello friends, welcome back to my channel Green Home Gardening. Friends, মই 3-4 মাহ আগত এটা এলোভেৰা প্ল্যান্টৰ ওপৰত এটা ভিডিও বনাইছিলো আৰু আপোনালোক সকলোৱে সেই ভিডিওটো চাই ভাল পাইছে। হেহে মই এলোভেৰাৰ ওপৰত এটা ভিডিও বনাব বিচাৰিছো। সো আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাব। তেন্তে বলক আজি ভিডিওটো আৰম্ভ কৰো। এলোভেৰাক আমি সাধাৰণতে কৃত কুমাৰী বা সালকৰি বা সঞ্জীৱনী নামেৰেও জানো। এলোভেৰা হাজাৰ বছৰ পুৰণি ঔষধি হয় আৰু এলোভেৰাৰ 250টা প্ৰজাতি আছে আৰু তাৰ ভিতৰত 4টা প্ৰজাতিহে আমি ঔষধ আৰু সৌন্দৰ্যৰ বাবে ব্যৱহাৰ কৰোঁ। এলোভেৰাত বহুকেইটা ভিটামিন, মিনাৰেলছ আৰু এন্টি অক্সিডেন্ট পোৱা যায় আৰু তাৰ ভিতৰত ভিটামিন এ, ভিটামিন বি, ভিটামিন সি, ভিটামিন ই, ভিটামিন 12, পটাছিয়াম, ক্যালছিয়াম, মেগনেছিয়াম, কপাৰ, জিংক, আইৰণ আৰু ফলিক এচিড পোৱা যায়। এলোভেৰাই শৰীৰৰ ভিতৰত থকা বেয়া টক্সিনবোৰ বাহিৰ কৰাত সহায় কৰে আৰু আমাৰ শৰীৰটোক নিৰোগী কৰি ৰাখে। এলোভেৰা জেল সকলোৱে ব্যৱহাৰ কৰিব পাৰে। কি কামৰ বাবে আমি এলোভেৰা জেল ব্যৱহাৰ কৰোঁ জানো আহক। এলোভেৰা অৰ্থৰাইটিছ ৰোগীসকলৰ বাবে খুবেই প্ৰয়োজনীয়। সৰিয়হৰ তেলৰ লগত এলোভেৰা জেল মিহলাই শৰীৰৰ বিষ হোৱা ঠাইত যদি লগোৱা হয় অতি সোনকালে সুফল পোৱা যায়। এলোভেৰা জুচ ব্যৱহাৰ কৰিলে শৰীৰৰ বিভিন্ন ৰোগ যেনে এনিমিয়া, পেটৰ সমস্যা, কফছ, লিভাৰৰ সমস্যা, গেষ্ট্ৰিক, পাইলছ আদি বহুতো ৰোগ নিৰাময় হয়। কলেষ্ট্ৰল আৰু ডায়েবেটিছ বা মধুমেহ ৰোগৰ বাবেও এলোভেৰা ব্যৱহাৰ কৰা হয়। এলোভেৰাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা লগতে ইমিউনিটি বঢ়াত সহায় কৰে। এলোভেৰাই ওজন কমোৱাটো সহায় কৰে। নিয়মিতভাৱে যদি কুহুমীয়া পানীৰ লগত আপুনি 2 চামুচ এলোভেৰা জুচ মিহলাই খায় তেতিয়াহ'লে আপোনাৰ শৰীৰৰ ওজন হ্ৰাস পায়। আৰু সৌন্দৰ্যৰ বাবেও আমি এলোভেৰা ব্যৱহাৰ কৰোঁ। তাৰ ভিতৰত আমাৰ মুখত খালমন বা পিম্পলছ, কলা দাগ, শুকান ছাল বা অন্য কিছুমান ছানবাৰ্ণ হোৱা এনেকুৱা কিছুমান সমস্যাৰ বাবেও আমি এলোভেৰা ব্যৱহাৰ কৰোঁ। বজাৰত কিছুমান এলোভেৰা জেল পোৱা যায়, কিন্তু যদি আপোনালোকে ঘৰত ফ্ৰেছ এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰে তেন্তে অতি সোনকালে আপোনালোকে সুফল পাব। চুলিৰ বাবেও আমি এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ ভিতৰত চুলি মিহি আৰু উজ্জ্বল হোৱা, চুলি ঘন আৰু ক'লা হোৱা, নতুন চুলি গজা আৰু চুলি সৰা বন্ধ হয়। চুলিত উফি হ'লেও আমি এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰোঁ। কেতিয়াবা কিছুমান জ্বলা পোৰা বা কটা চিঙা ঠাইত যদি এলোভেৰা জেল ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে আৰাম পোৱা যায়। এলোভেৰা জেল সৰু ল'ৰা ছোৱালী 12ৰ তলৰ যিবোৰ সৰু ল'ৰা ছোৱালী তেওঁলোকক ব্যৱহাৰ কৰিব দিব নালাগে। যদি 12 বছৰৰ ওপৰ হয় তেতিয়াহ'লে ব্যৱহাৰ কৰিব দিব পাৰে। আৰু আমি নিয়মিতভাৱে এলোভেৰা জুচ সেৱন কৰিব লাগে, কিন্তু এটা মাত্ৰাৰ অনুযায়ীহে এলোভেৰা জুচ ব্যৱহাৰ কৰিব। এতিয়া কোনে এলোভেৰা জুচ ব্যৱহাৰ কৰিব নোৱাৰে তাৰ ওপৰত মই অলপ কৈ দিব বিচাৰিছোঁ। যিসকল মহিলা গৰ্ভৱতী মহিলা বা দুগ্ধপান কৰোৱা যিসকল মহিলা থাকে তেওঁলোকে এলোভেৰা জুচ সেৱন কৰিব নালাগে আৰু মহিলাসকলৰ মাহেকীয়াৰ যিহেতু সময়ত এলোভেৰা জুচ ব্যৱহাৰ কৰিব নালাগে আৰু পৰাপক্ষত অধিক মাত্ৰাটো এলোভেৰা জুচ ব্যৱহাৰ কৰিব নালাগে। আৰু যদি আপোনালোকে ব্যৱহাৰ কৰে অলপ মাজত গেপ দি ব্যৱহাৰ কৰিব লাগে। আৰু যদি আপোনালোকৰ কিছুমান স্কিন প্ৰব্লেম বা কিছুমান চাৰ্জাৰী বা কিছুমান প্ৰব্লেম থাকে তেতিয়াহ'লে আপোনালোকে ডক্তৰৰ পৰামৰ্শ লৈহে এলোভেৰা কিমান মাত্ৰাত ব্যৱহাৰ কৰিব লাগে সেয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তেন্তে ফ্ৰেণ্ডছ, মই আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। যদি ভাল পায় প্লিজ মোৰ চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফ্ৰেণ্ডছ।